নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল গেজেট চেনেললৈ। আজি আপোনালোকৰ আগলৈ এটা এনেকুৱা বস্তু লৈ আলোচনা কৰিবলৈ গৈ আছোঁ, যিটোৰ জৰিয়তে আপোনালোকে যদি ব্ৰাউজিং কৰে টকা পাব, ইউটিউবত ভিডিঅ' চালে টকা পাব, যি কৰি থাকক শ্বপিং কৰিলে টকা পাব। এনেকুৱা ধৰণৰ এটা এপৰ বিষয়ে আজি আপোনালোকৰ আগলৈ আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু এপটো যদি আপোনালোকে ক'ৰবাত ৰিফাৰ কৰে তেতিয়াহ'লে টকা পাব। টকাটো আপোনালোকে এনেদৰে নাপায়, সেইটো ৰিচাৰ্জে পাব। ৰিচাৰ্জ কৰিব পাৰিব আপোনালোকে যিকোনো ধৰণৰ মোবাইলত। চোৱা ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, ফটো স্কিপ নকৰিব। অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা ঘণ্টাটো বজাই দিব। আহক চাই থাকোঁ ভিডিঅ'টো। ইয়াত চাব পাৰিছে বন্ধুসকল, মই অলৰেডি 77,334 পইণ্ট অলৰেডি মই পাইছোঁ। ইয়াত চাব পাৰিছে সকলো ধৰণৰ ৰিচাৰ্জ ইয়াত কৰিব পাৰি। 394 এনে 198 সকলোবোৰ ৰিচাৰ্জ কৰিব পাৰি। মোৰ যিহেতু ইয়াৰ পৰা সকলো চিমৰে ৰিচাৰ্জ কৰিব পাৰি, ইয়াত কোনো বাধ্যবাধকতা নিয়ম নাই। ইয়াত চাব পাৰিছে যদি আপোনালোকে এইটো কাৰোবাক ৰিফাৰ কৰে তেনেহ'লে 25,000 পইণ্ট পাব। এইটো কেনেকৈ পাব? যেনেকৈ 5 দিন এইটো এপটো ইনষ্টল কৰাৰ পিছত 5 দিন যদি চলায় তেনেহ'লে আপোনালোকে এই ৰিফাৰ আইডিৰ 25,000 যিটো পইণ্ট আপোনালোকে পাব। ইয়াত চাব পাৰিছে ফ্লিপকাৰ্ট, ফেচবুক, এই সকলোবোৰ এপটো যদি খুলি আমি টকা পাওঁ, ইয়াতকৈ ভাল কথা কি হ'ব বন্ধুসকল? মই আপোনালোকে সেইবাবেই আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিলোঁ। আপোনালোকে চাই থাকক ভিডিঅ'টো। মই ফ্লিপকাৰ্ট অ'পেন কৰি ল'লোঁ। আপোনালোকে শ্বপিং কৰিব নালাগে, জাষ্ট স্ক্ৰল কৰি থাকিব। স্ক্ৰল কৰোঁতেই আপোনালোকে পইণ্টবিলাক ইয়াৰ্নিং কৰি থাকিব। ইয়াত জাষ্ট চাই আছে মই বন্ধুসকল, জাষ্ট মই স্ক্ৰল কৰি আছোঁ। স্ক্ৰল কৰি থাকিব, এনেকৈ জাষ্ট দেখিব লাগে বস্তুসকল। আপোনালোকে ক্লিক কৰক বা নকৰক, শ্বপিং কৰক বা নকৰক, সেইটো আপোনালোকৰ কথা। এনেকৈ মিনিমাইজ কৰি দিব, আকৌ প্লাছ চিনত কৰি দিব। দিয়াৰ পিছত আৰু এটা এপ খুলি ল'ব। ইয়াত চাব পাৰিছে বন্ধুসকল, মই কৰি আছোঁ। আপোনালোকে চাই আছে মই অলৰেডি কিমান কৰি দিলে। স্ক্ৰল কৰি থাকিব। এইবিলাক নিশ্চয় নিউজবিলাক যদি পঢ়ি থাকে তেনেহ'লে আপোনালোকে ইয়াতো পইণ্ট পাব পাৰে। ব্ৰাউজিং কৰি থাকিব, পইণ্ট পাই থাকিব। এইটো আৰু এটা এপ মই খুলি ল'লোঁ ইয়াৰ পৰা। ইয়াত চাব পাৰিছে জাষ্ট অকল স্ক্ৰল কৰিহে দেখিব লাগে। ইয়াত চাই আছে মই স্ক্ৰল কৰি আছোঁ। স্ক্ৰল কৰি থাকোঁতে যদি পইণ্ট বা টকা পাওঁ আমি, ইয়াতকৈ ভাল কথা কি হ'ব পাৰে বন্ধুসকল? সেইবাবে লৈ আহিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজলৈ। আশা কৰোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব চেনেলটোক আৰু চাই থাকোঁ এই ভিডিঅ'টোত কি হৈ থাকে। ইয়াত চাই আছে স্ক্ৰল কৰি আছোঁ। আৰু এটা ভাল কথা যে বন্ধুসকল, আপোনালোকে ইয়াত মিনিমাইজ কৰি দিলোঁ, আকৌ প্লাছ চিনত মাৰি দিব। বন্ধুসকল, যদি মোৰ পৰা আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত যিটো লিংক দিয়া আছে সেইটোৰ পৰা যদি আপোনালোকে এই এপটো ডাউনলোড কৰি লয় তেনেহ'লে 4,000 পইণ্ট আপোনালোকে দিনত নিশ্চয়কৈ পাব। আৰু যদি আপোনালোকে প্লে' ষ্ট'ৰৰ পৰা ইয়াত চাব পাৰিছে বন্ধুসকল পইণ্ট মোৰ কেনেকৈ ইয়াৰ্নিং হৈ আছে। যদি আপোনালোকে ডাইৰেক্ট প্লে' ষ্ট'ৰত গৈ এইটো ডাউনলোড কৰে তেনেহ'লে ইমান পইণ্ট নাপায়, অনলি 75 পইণ্ট পাব। সেয়াহে মই আপোনালোকক এনেকুৱা এটা পদ্ধতিৰে দি দিছোঁ, যিটো এইটো হয় ডিছক্ৰিপশ্যন বক্স। ইয়াৰ পৰা গৈ লিংকটো দিয়া আছে, লিংক দিছ এপ এনেকৈ দিয়া আছে, এইটোৰ পৰা ডাউনলোড কৰি ল'ব।